বন্ধুসকল আপোনালোকে হয়তো ফেসবুক হোয়াটসঅ্যাপ বা অন্যান্য সোশ্যাল সাইটত কিছুমান টেক্সট মেসেজ বা ফটো দেখা পাই থাকে যিবিলাক ওপেন কৰিব গলে এটা পাসওয়ার্ড বিচাৰে হয় যিসকলে এনেকুৱা মেসেজ শেয়াৰ কৰে তেওঁলোকে অবভিয়াসলি সেই ফটো বা টেক্সটৰ তলত এটা পাসওয়ার্ড দি দিয়ে আমি সেই পাসওয়ার্ডটো ইউজ কৰি ফাইলটো আনলক কৰিব পাৰো সো আজি আপোনালোকক দেখাম এনে ধৰণৰ মেসেজ বিলাক কেনেকৈ ক্ৰিয়েট কৰিব পাৰো ভিডিওটো স্টার্ট করার আগত আপনাক একটা সৰু রিকোয়েস্ট কৰিছো আপুনি যদি আমাৰ এই চেনেলটোত প্ৰথম ভিডিও চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি নোটিফিকেশন আইকনটো এনেবল কৰি দিব যাতে নেক্সট ভিডিও এটা আপলোড কৰি নোটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিওটো স্টার্ট কৰো ইয়াৰ কাৰণে এটা এপ্লিকেশন ইনষ্টল কৰিব লাগিব এপ্লিকেশনটোৰ নাম হৈছে image2pdf এই এপ্লিকেশনটোৰ লিংক মই ভিডিও ডেসক্ৰিপশন বক্সত দি দিম তাৰ পৰা আপুনি ইনষ্টল কৰি ল'ব পাৰিব নাইবা গুগল প্লে ষ্টৰত যাব গুগল প্লে ষ্টৰত গৈ সাৰ্চ কৰিব image2pdf image2pdf লিখি সার্চ কৰিলে এই এপ্লিকেশনটো আপুনি দেখা পাব জাস্ট ইনষ্টল কৰি ল'ব অলৰেডি 1 মিলিয়ন ডাউনলোড হৈ গৈছে মই অলৰেডি ইনষ্টল কৰি ৰাখিছো জাস্ট ওপেন কৰিছো আপুনিও ইনষ্টল কৰাৰ পিছত ওপেন কৰিব image2pdf কৰিব কাৰণে বহুতো এপ্লিকেশন গুগল প্লে ষ্টৰত আছে কিন্তু এই এপ্লিকেশনটো ইউজ কৰি মই বহুত ভাল পাইছো কাৰণ এই এপ্লিকেশনত আমি যেতিয়া ফটোৰ পৰা PDF লৈ কনভার্ট কৰিম সেই সময়ত আমি এটা পাসওয়ার্ড দিব পাৰিম সো এই এপ্লিকেশনটো বহুত ভাল পাইছো এপ্লিকেশনটো ওপেন কৰাৰ পিছত জাস্ট এনেকুৱা এটা নরমাল ইন্টারফেস দেখা পাব আপুনি কি কৰিব এই প্লাসৰ আইকনত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ সময়ত কেইটামান পারমিশন বিচাৰিব আপুনি জাস্ট এলাউ কৰি দিব তাৰ পিছত আপোনাৰ গ্যালাৰী সকলোবিলাক ফটো দেখা পাব ইয়াৰ পৰা জাস্ট আপুনি এটা ফটো সিলেক্ট কৰি ল'ব আপুনি ইচ্ছা কৰিলে মাল্টিপল ফটো সিলেক্ট কৰিব পাৰিব মই জাস্ট এটা ফটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ডান তাৰ পিছত আপুনি ওপৰত দেখা পাব এটা পিডিএফৰ আইকন এটো চাব পাৰিছে মই মাউসৰ কাৰ্সাৰডাল ৰাখিছো এটো এটা পিডিএফৰ আইকন আপুনি জাস্ট ইয়াত এবাৰ ক্লিক কৰিব ক্লিক কৰিলে এন্টাৰ পিডিএফ ফাইল নেম ইয়াত আপুনি ফটোৰ যিকোনো এটা নাম দিব পাৰে মই জাস্ট এটা নাম দিছো আপুনি এই ফটোৰ নাম দিব পাৰে দিয়াৰ পিছত পাসওয়ার্ড প্রটেকশন এটো হেৰি হৈ আছে এটা গড় আছে আপুনি জাস্ট এবাৰ ৰাইট চিন দি দিব দিয়াৰ পিছত পিডিএফ পাসওয়ার্ড আপুনি ইয়াত এটা পাসওয়ার্ড দিব মই জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে এটা মানে ডেমো হিচাপে এটা পাসওয়ার্ড দিছো আপুনি যি কোনো পাসওয়ার্ড ইয়াৰ দি ল'ব পাৰে পাসওয়ার্ডটো আপোনাৰ পছন্দ অনুসৰি আপুনি দিব পাৰে তাৰ পিছত এটো আছে এপ্লাই গ্ৰে স্কেল হ্যাঁ এটো যদি আপুনি টিক চিন দি দিয়ে তেনেহলে ফটো কালাৰটো কিন্তু হোৱাইট হৈ যাব সো আপুনি এটো এনেকৈ ৰাখিব তাৰ পিছত ইমেজ কম্প্ৰেছন এটো যদি আপুনি ল কৰি দিয়ে তেনেহলে ফটোৰ যিটো হেৰিটো সাইজটো এটো মানে অলপ কমি আহিব ফটোটো মানে দেখাত সাইজটো মানে অলপ কমি যাব ফটোটো অলপ ডিস্টৰ্ট হৈ যাব তাৰ পিছত আপুনি কি কৰিব ওকে কৰি দিব ওকে কৰিলে এনেকুৱা এটা এডভাৰটাইজ আহিব আপুনি জাস্ট কাটি দিব এতিয়া দেখা পাইছে আমাৰ এই ফাইলটো অলৰেডি পিডিএফ লৈ কনভার্ট হৈ গৈছে তাৰ পিছত ইয়াত আপুনি এটা শেয়াৰৰ লোগো দেখা পাব এটো শেয়াৰৰ এটা আইকন ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ ডিভাইসত ইনষ্টল কৰা যিমান সোশ্যাল মিডিয়া আছে সকলোবিলাক সোশ্যাল মিডিয়াৰ এপ্লিকেশন ইয়াত আপুনি দেখা পাব বা আপুনি যিকোনো জায়গাতে বস্তুটো শেয়াৰ কৰিব পাৰিব মই জাস্ট হোৱাটসএপত শেয়াৰ কৰিম হোৱাটসএপটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত সৰি জাস্ট ইয়ালৈ মই ফটোটো সেন্ড কৰি দিম মই ফটোটো তালৈ সেন্ড কৰি দিছো হ্যাঁ এতিয়া তালৈ কিন্তু ফটোটো গুছি গ'ল এই পিডিএফটো গুছি গ'ল হে ডাটা অন কৰিলে এটো ফাৰ্ষ্টত ডাউনলোড কৰি ল'ব লাগিব হ্যাঁ ডাউনলোড কৰাৰ পিছত যেতিয়া ওপেন কৰিব ওপেন কৰিলে এনেকুৱা এটা ইন্টাৰফেস খোল খাব যে দিস ফাইল ইজ প্ৰটেক্টেড ইয়াত এটা পাসওয়ার্ড বিচাৰিব তেতিয়া মই যেটো পাসওয়ার্ড দিছিলো এই পাসওয়ার্ডটো দিব লাগিব আপুনি সুবিধাৰ কাৰণে এই ফটোটো তলত পাসওয়ার্ডটো দি দিব পাৰে তাৰ পিছত ওপেন চাব পাৰিছে এই ফটোটোত মই প্ৰটেক্ট হিচাপে ৰাখিছিলো এটা পাসওয়ার্ড দি এই ফটোটো তালৈ গৈছে এনে ধৰণে আপুনি যি কোনো ফটোত পাসওয়ার্ড লগাই বেলেগলৈ শেয়াৰ কৰিব পাৰে সুবিধাৰ কাৰণে আপুনি হেতু ফটোৰ তলত পাসওয়ার্ডটো দি দিব পাৰে এনে ধৰণে পাসওয়ার্ডটো আপুনি দি দিব পাৰে সো বন্ধুসকল এটো আছিল এটা ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে নিশ্চয় ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ